প্ৰথম প্ৰশ্ন পৃথিৱীৰ নিজ কক্ষপথত হোৱা গতিটোক কি বোলে উত্তৰ এ আহ্নিক গতি দ্বিতীয় প্ৰশ্ন পৃথিৱীৰ সোঁমাজেৰে যোৱা 0° অক্ষৰেখাডালৰ নাম কি উত্তৰ চি বিষুৱ ৰেখা তৃতীয় প্ৰশ্ন পৃথিৱীৰ যমজ গ্ৰহ বা আৰ্থছ টুইন বুলি কোনটো গ্ৰহক কোৱা হয় উত্তৰ বি শুক্ৰ চতুৰ্থ প্ৰশ্ন পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক কি বোলে উত্তৰ চি ভূত্বক পঞ্চম প্ৰশ্ন পৃথিৱীৰ পৰা সূৰ্যৰ গড় দূৰত্ব কিমান উত্তৰ বি 15 কোটি কিলোমিটাৰ প্ৰায় ষষ্ঠ প্ৰশ্ন পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহটোৰ নাম কি উত্তৰ চি চন্দ্ৰ প্ৰথম প্ৰশ্ন পৃথিৱীৰ নিজ কক্ষপথত হোৱা গতিটোক কি বোলে উত্তৰ এ আহ্নিক গতি দ্বিতীয় প্ৰশ্ন পৃথিৱীৰ সোঁমাজেৰে যোৱা 0° অক্ষৰেখাডালৰ নাম কি উত্তৰ চি বিষুৱ ৰেখা তৃতীয় প্ৰশ্ন পৃথিৱীৰ যমজ গ্ৰহ বা আৰ্থছ টুইন বুলি কোনটো গ্ৰহক কোৱা হয় উত্তৰ বি শুক্ৰ চতুৰ্থ প্ৰশ্ন পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক কি বোলে উত্তৰ চি ভূত্বক পঞ্চম প্ৰশ্ন পৃথিৱীৰ পৰা সূৰ্যৰ গড় দূৰত্ব কিমান উত্তৰ বি 15 কোটি কিলোমিটাৰ প্ৰায় ষষ্ঠ প্ৰশ্ন পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহটোৰ নাম কি উত্তৰ চি চন্দ্ৰ